Hello guys, মই পুলকেশ আৰু গোটেইখনকে আগেৰেগা কৰিয়া আরেকবাৰ স্বাগতম জনাইলং মোৰ চেনেলত আৰু মই আজি ভিডিঅ'খন আৰম্ভ কৰিম কিন্তু ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে গোটেইখনকে একটা ৰিকুৱেষ্ট কৰং যদি মোৰ চেনেলত নতুন কৰি আইছা তাহলে মোৰ চেনেলক সাবস্ক্রাইব কৰি নোটিফিকেশন বেলটা বাজাই দিবি আৰু নোটিফিকেশন বেলটা এনেকাকে বাজাই দিবি যাতে গোটেইখনে মানে ভিডিঅ'গিলা ফাৰ্ষ্টতে চাব পাৰিছে আৰু তো গাইজ আজি মই একটা আনবক্সিং কৰিব ওলাইছোঁ আৰু এলা আনবক্সিং কৰিম ইত্য ডাঙৰ আনবক্সিং নহয় আৰু একটা ছোট্ট কৰি আনবক্সিং কৰিম আৰু তো ভিডিঅ'খন চাই থাকে গেলা তো গাইজ এলা আনবক্সিং কৰিম এই হাজাৰী চৌকি বুলত আৰু এবাৰ আনবক্সিং কৰিম তো এলা ওলাম ফোনৰ পৰাই এইগো দেখা পাইছে না সলমান খান Realme 7 আৰু ইগো মই এলা আনবক্সিং কৰিম তো এলা খুলিম বাহাতেৰ ভিতৰত এই যন্ত্ৰটা আছে মোবাইলটা তো এলা কৰিম আৰু সৰু সেয়া ডাঙৰ নহয় সৰু আনবক্সিং তো এলা খুলুম আৰু এইটো বাহাৰ ভিতৰৰ দৃশ্য আৰু এইখান কেছ মেমো মানে এইখানত কিবা নাম্বাৰ আছে আৰু মোবাইল কিমান দাম মোবাইলটা কিমান দামে দিলে আছোঁ আৰু নামগো আছে তাৰপিছত কিবা IM কিবা নাম্বাৰ আছে আৰু তো এইখান গো ভাল কৰি ৰাখবি গোটেইখানে এইখান বিৰাট কামত দে এইখান নহিলে বিৰাট ঝামেলা আৰু পাছত তো এইখান গো ভাল কৰি ৰাখবি আৰু তো এইখান গো বিৰাট দৰকাৰ তো এবাৰ এই ভিতৰত কি আছে চাং এই ভিতৰত আছে ইগো ইয়াতে কভাৰ আছে কভাৰ আছে আৰু এগুলা কাগজ এতে মানে ইয়াৰ ডিটেইলছখিনি দিয়া থাকে আৰু Realme 7 ইয়াতে কিবা লিখা আছে আৰু এইবিলাক লিখা আছে আৰু ইংলিছ আখৰ বহুত কিছু লিখা আছে ইংলিছতে ডিটেইলছ দিয়া আছে আৰু এখানে কিবা TUV Rainland smartphone reliability verification yes na ইয়াত আছে এটা সিম কার্ড খোলার বাবে সিম কার্ড খুলিব পাৰে এইটো দিয়া তো বিৰাট দৰকাৰী ইগো মানে এইটো ভাল কৰি ৰাখবি আৰু কথাখানে ইগো হাৰাইলে খানি প্ৰব্লেম হয় তো ইগো ভাল কৰি ৰাখবি আৰু মোবাইলৰ কভাৰ এলা মই আটাইতকৈ ডাঙৰ আনবক্সিংটা কৰিম মানে ডাঙৰ মানে কি মোবাইলটা ইয়াৰ যেটা যন্ত্ৰ আছে সেই যন্ত্ৰটা মানে এতিয়া ওলাম মোবাইলটা এইটা এলা ওলাম মোবাইলের পাছফালে আৰু এইটা হল আজিৰ আনবক্সিংৰ মোবাইল Realme 7 য'ত সলমান খানৰ ফটো আছিল পাছফালে দৃশ্য আৰু এইটো হ'ল আগফালৰ দৃশ্য তাৰপিছত এটা হ'ল কভাৰ মোবাইলৰ এটা এনেকৈ ৰখা যায় এটা কভাৰটা লাগালে এনেকা হয় চাৰ্জাৰটা 33 ওয়াট চাৰ্জাৰ বহুত মোটা হয় বহুত ওজন বহুত নেকি সলমান খানৰ ফটো তো বজৰংগী ভাইজান আৰু যেনেকা বজৰংগী ভাইজান পুৰা বডি তো সেনেকুৱা চাৰ্জাৰটো দিছে আৰু 33 ওয়াট চাৰ্জাৰ তো বহুতে ভাল 26 মিনিটত 50% চাৰ্জ হয় তো ভাল লাগছে আৰু ইউজ কৰিয়া চাৰ্জাৰৰ এইডাল কেবল আৰু এইটো মোবাইলৰ বাকচটা লেখা আছে Sony 64 ইয়াৰ মেগাপিক্সেল 64 মেগাপিক্সেল বেক কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা 16 মেগাপিক্সেল 90 হাৰ্জ আল্ট্ৰা স্মুথ ডিসপ্লে দিছে 5000 বেটাৰী দিছে ইয়াৰে তো ভাল লাগছে আৰু ইউজ কৰি আৰু এটা মোবাইল নতুন কৰি আহিছে সবে লৈ আছে এই মোবাইলটাৰ দাম হল 20999 আৰু বৰ্তমান দুৰ্গা পূজাৰ অফাৰ দিয়া আছে এটা লৈ আইছো মই 18000 দিয়া আৰু দুৰ্গা পূজাৰ অফাৰ আছে যেহেতু এখিনি সময়ত মাৰ্কেটত লবা গেলে 18000 মানত পাবি আৰু তো বেলেগ দোকানত বেলেগ দাম
হয়তো বেলেগ হ'ব পাৰে তো মই যিখন দোকানত লৈছোঁ সেইখন 18,000 দি লৈছোঁ আৰু তো ফেচিলিটিগিলা ভালে লাগছে নতুন ওলাইছে যিহেতু আৰু নতুন বস্তু মানুহগিলা লয় ফিংগাৰপ্ৰিণ্ট দিছে ইয়াতে আগতেতো ইয়াতে দিছিল কিন্তু এলা এটা চাইডত দিয়ে মানে ফিংগাৰপ্ৰিণ্ট ইয়াতকৈ দামী দামী মোবাইলগিলানত ইয়াতে আগত দিয়ে ইয়াতে ফিংগাৰপ্ৰিণ্ট কিন্তু এতিয়া মোবাইলত ইয়াত দিয়া আছে এইটো ফিংগাৰপ্ৰিণ্ট তো গাইজ ভিডিওটা এইখিনিয়ে আছিল ছোট কৰি আনবক্সিং এটা কৰি ল'ম তো ভিডিওখন কেনেকুৱা পালি নাজানো যদি ভিডিওখন ভাল পাইছা তাহলে তলত কমেণ্ট কৰি জনাবা নাপাহৰিবি আৰু বেছি ডাঙৰ আনবক্সিং নকৰিলোঁ ভিডিওখন ইয়াতে সমাপ্ত কৰিম আৰু নতুন ভিডিঅ'ত গোটেইখনকে পুনৰ লগ পাম তো আজিৰ ভিডিওখন ইয়াতে সমাপ্ত কৰি ল'ম ধন্যবাদ